চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এইবাৰ তেওঁলোকে দৰমহা কমকৈ লাভ কৰিছে। হয় ছাৰ বাইদেউসকল, এইবাৰ দেখা গৈছে যে আপোনাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে 250 টকা কমকৈ লাভ কৰিছে, আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে 450 টকা কমকৈ লাভ কৰিছে, আনহাতে আপোনাৰ দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলে 650 টকা কমকৈ লাভ কৰিছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে যেতিয়া জানুৱাৰী মাহৰ দৰমহা আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত পাবলৈ সক্ষম হৈছে, তেতিয়া আপোনালোকে যোৱা মাহত যিমান ধন লাভ কৰিছিলে এই মাহতো আপোনালোকে ঠিক সিমান পৰিমাণে ধন লাভ কৰা নাই। আপোনাৰ কৰ্মচাৰীসকলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে 250 টকা, তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলে 450 টকা, আনহাতে দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে 650 টকা তেওঁলোকে কমকৈ লাভ কৰিছে। আৰু এই টকা তেওঁলোকে কমকৈ লাভ কৰাৰ কাৰণ হ'ল যে আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ নামত আপোনালোকৰ 2 মাহৰ টকা কৰ্তন কৰি ৰখা হৈছে, সেয়েহে আপোনালোকে এইবাৰ আপোনাৰ টকা কমকৈ লাভ কৰিছে। সেয়েহে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধি আছিলে কাৰণে আমি আপোনালোকৰ কাৰণে এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, কিয়নো আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ নামত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে 125 টকাকৈ দিব লাগিব, তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলে 225 টকা, আনহাতে দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলে 325 টকাকৈ তেওঁলোকে দিব লাগে। আৰু সেয়েহে আপোনালোকৰ 2 মাহৰ ধন কাটি লৈছে। আৰু আপোনালোকে যদিহে ভিডিঅ'টোৰ পৰা কিবা জানিবলৈ সক্ষম হৈছে, আপোনালোকৰ ডাউট ক্লিয়াৰ হৈছে, তেনেহ'লে নিশ্চয় এটা লাইক দিব। আনহাতে এনেকুৱা ধৰণৰ প্ৰতিটো খবৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।